স্বাগতম জনালোঁ। আজি বিশ্বকৰ্মা, আপোনালোক সকলোৱে জানে আজি বিশ্বকৰ্মা পূজা। আমাৰ ঘৰতো অনুষ্ঠুপীয়াকৈ পাতিবলৈ চেষ্টা কৰিছোঁ। প্ৰতি বছৰে পাতোঁ। আগতে যিহেতু ভিডিঅ' বনোৱা নহয়, সেইকাৰণে দেখুৱাও নহয়। আজি ভাবিছোঁ আজি ঘৰত সৰু সুৰাকৈ কেনেকৈনো বিশ্বকৰ্মা পূজা ভাগ পাতিছোঁ তাকে আপোনালোকলৈও আগবঢ়াম বুলি ভাবিছোঁ। ৰাতিপুৱা শুই উঠি ঘৰুৱা কাম বন কৰি চবকে চাহ তাহ দি আজৰি হৈছে, গৈ আছে গোটেই কাম আছে, অকণমান বহি লওঁ বুলি জাষ্ট বহিছোঁ। ভাগৰ লাগি গৈছে, শুই থাপা দৌৰা দৌৰি কৰি আছোঁ। এতিয়া গা পা ধুৱাই নাই, গা চা ধুমগৈ আৰু অকণমান কাম আছে, ঘৰ চৰ মচিব আছে, সেইখিনি কৰি লৈ গা চা ধুম। ক'ত পাতিছোঁ তাকে দেখাওঁ। এইটো ইমনে আজি শুই উঠিয়ে গা ধুলে, সেইটো ইমন হাই কৰি দিয়া। মানে গা ধুলে, তাকে ইয়াতে পাতিম বুলি ভাবিছোঁ। ইয়াতে গাড়ী ঘৰটোতে অকণ চাফা তাফা কৰি দিছোঁ। ইয়াতে ত্ৰিপাল লগাই দিব, তাতে খোৱা মেলাখিনি কৰিম। গাড়ী ধোৱাই নাই, কামৰ পৰাতো আজৰি নায়েই। বৰুৱা যিটো সদায় আজৰি নাই, তথাপিতো আজি সকলোখিনি সেইকাৰণে তেওঁক একো বিশেষ কষ্ট দিয়া নাই। ভাতৰ যা যোগাৰখিনিয়ে কৰি দিবলৈ দিছোঁ। মই মানুহ মতা কালি সন্ধিয়া ওচৰৰখিনিয়ে মাতিছোঁ, বিশেষ মানুহ মতা নাই বাৰু। ওচৰৰ মানুহখিনি আৰু ঘৰৰ মানুহখিনি পৰিয়ালৰ মাতি মেলি মই আজৰি কৰিছোঁ। ভাইটি আছে কাৰণে অকণ হেল্প হৈছে, সি গৈছে টেণ্টৰ পৰা চকী কেইখনমান আনিবলৈ, কাৰণ বাহিৰতে বহা মেলা ব্যৱস্থাখিনি কৰিছোঁ যে, সেইকাৰণে তাকে কি কৰোঁ কি নাই আপোনালোককো দেখাই যাম। আজি ভিডিঅ'টো ভাল লাগিব বুলি ভাবিছোঁ। ঠিক আছে, চাই থাকিব আগলৈ। অকণমান যোগাৰ হৈছে আৰু বস্তুখিনি প্ৰিপেয়াৰ কৰি লৈ অহা হৈছে। ইয়াৰ প্ৰসাদৰ যা যোগাৰ কৰিছোঁ, এয়া তাৰপিছতেহে বাকী বনোৱা আৰম্ভ কৰিম। প্ৰসাদখিনি প্ৰথম আগত যোগাৰ কৰি লৈছোঁ, তাকে আপোনালোকলৈও এয়া অকণমান দেখাইছোঁ কি ক'ত প্ৰিপেয়াৰ কৰিছোঁ। এয়া আমাৰ ফাইনেলি বহা জেগা, খোৱা জেগা ৰেডি হৈ গ'ল। টেবুল এখন আৰু লাগিব, আনিব লাগিব, ভিতৰত আছে। এয়া বৰ্তমান যোগাৰ হৈ গৈছে আৰু ঠিক আছে। গাড়ীও ধুলে, বাইকে ধুবলৈ আছে, চাইকেল বাইক। আমাৰ বোৰৰ পেট আছে নহয় বুলি এয়া আমাৰ ৰাইজে খাই আছে খানা, পিটিকা ভাত। খাই ল পটাপট। নিজৰ কাঁহী নিজে ধুবি আজি। গা নোধোৱা মানুহ মই এতিয়া। বাইক নোধোৱা, বাইকখন নোধোৱা, চাইকেল বাইক চাইকেলখনো অন্ততঃ নোধোলে। আজি শুই উঠি মাত্ৰ সি গাহে ধুইছে মানে, আৰু সেইটোতো অন্ততঃ কৰিব পাৰা। ইমন আজিতো সেইটোকোতো কৰিব পাৰা তুমি। নিজৰ চাইকেলখন ধুবতো পাৰিলা হয়, চব যে দেতালৈ থলা। পুৰণা চাইকেল নোধোৱাকৈ বিশ্বকৰ্মা বুলি নতুন কিনিব লাগে নি প্ৰতিবাৰে? দেখিছে সি কৈছে পুৰণা চাইকেল নোধোঁ বোলে, মানে নতুন চাইকেলে ধুৱে। হাল্লা কৰি আছে। আৰু কি কৰিব পাৰোঁ আপোনালোকক দেখাম। এতিয়া বনোৱাখিনি আৰম্ভ কৰিছোঁ। বুটৰ দালি মই উঠাই দিছোঁ, যিহেতু লুচি কৰিছোঁ। লুচি বুটৰ দালি আৰু পায়স কৰিম বুলি ভাবিছোঁ, তাকে যোগাৰ কৰিছোঁ। মই সেইখিনি উঠাই দিছোঁ। উঠাই দি মই কাপোৰযোৰ চেঞ্জ কৰি চাদৰ মেখেলা এযোৰ পিন্ধি প্ৰসাদখিনি আগবঢ়াই লওঁ। প্ৰসাদৰ কামটো আগবঢ়াই দিয়া 12টা বজাৰ আগত আগবঢ়াই দিব পাৰিলে আজৰি। এতিয়া মোৰ বাজিছে এতিয়া 10টা, প্ৰায় 10টা বাজি গৈছে আৰু সেইখিনি কৰিছোঁ। চাকি বন্তিগাল জ্বলাই ল'লে আৰু মই বাকী কামখিনি কৰিব পাৰিম আৰু। আহক আগলৈ চাই থাকোঁ ভিডিঅ'টো। মই ৰেডি, কাপোৰ কানি সলাই মেলি ৰেডি। এতিয়া মই সেই প্ৰসাদখিনি ইয়াতে এইখনতে আগবঢ়াম, যিহেতু আমাৰ স্থায়ী আসন নাই। এইখনতে মই ধূপ জ্বলাওঁ সদায়, সেইকাৰণে ইয়াতে মই আগবঢ়াম এতিয়া। তাকে সেইখিনি মই চাগে পিছতহে দেখাব পাৰিম, শৰাইখন দিয়াৰ পিছত। আগতীয়াকৈ মই দেখাব নোৱাৰিম, কাৰণ মোৰ কেমেৰা ধৰি দিবলৈ মানুহ নাই। আৰু সেইকাৰণে মই বৰ্তমান সেইখিনি কৰি লওঁ, তাৰপিছত সেৱা চেৱা কৰি আপোনালোকক ফুল যেতিয়া মই কৰি হ'ব তাৰপিছত দেখাম আৰু। ৰেডি কৰি লওঁ। ইয়াত কলপাত, ইয়াত প্ৰসাদ,
এয়া আপেল আৰু আছে ভিতৰত, এইকেইটা মই থৈছোঁ বৰ্তমান আগবঢ়াবলৈ। এইটো ৰবাব টেঙা, সেয়া কল কেইটামান আগবঢ়াবৰ কাৰণে লৈছোঁ। তেনে তামোল পাণ, আদা, পইচা, তাৰপিছতে পেনে বিশ্বকৰ্মাৰ ফটো, শৰাই, ফুল, সেন্দুৰ গাড়ীত লগাব। ঠিক আছে, মই ৰেডি কৰি লওঁ। মোৰ প্ৰসাদ আগবঢ়োৱা হৈ গ'ল। আগবঢ়ালোঁ প্ৰসাদ। আগতে আপোনালোককো অকণমান কৰাখিনি নেদেখালোঁ আৰু এতিয়া আপোনালোকক আগবঢ়োৱা দেখাইছোঁ। এয়া আমাৰ শুন্তি মেডামে লুচি বেলাত ষ্টাৰ্ট কৰি দিছে। এজনী আমাৰ ভাগিন, পপী ভাগিন আহি পোৱাহি নাই, এজনী ভাগিন পাইছেহি। তাই আটা কাম কৰিছে, মই ফোপাই গৈছোঁগৈ দেই, শকত মানুহ যে। তাৰপৰা এইফালে মই দালি উতলি আছে এয়া, তাৰপিছত এইফালে পায়স কুকাৰতে বনাইছোঁ। তাৰপিছত আপোনালোকক দেখাম আৰু কি ক'ত হৈ থাকে। আমাৰ বৰুৱা ক'ত গ'ল আৰু বৰুৱা? আগফালে আছেনে ক'ত? আহিবনে? ইমান গৰমত ইয়াত নাথাকিবা, যোৱা পিছত বহিবা ইয়াত, যোৱা। আমাৰ বৰুৱাই গাড়ী পূজা কৰি আছে। ঘূৰি দিয়া এপাক ইফালে। লুচি বনাই আছে। এইবোৰ ইয়াক চা আকৌ, দায়িত্ব লৈছিলি নহয়। ই নিমখ ইণ্ডাকশ্যন চলাই আছে এনে। মাতিছে তোমাক, যোৱা। এইটো এই মামাটোৱে মাতিছে, যোৱা। ই মোক বনাবলৈ হ'লে আজি খাব মন নাই আৰু। এইটো মাতিছে, যোৱা। এই মানে এই মামা মাতিছে, যোৱা। বৰ্তা, মামা, দাদা, এই যোৱা। এইবাৰ আকৌ টিপিবলৈ আহিলে। মেকানিক আপুনি ব'লক ব'লক, চেফ হ'বও নালাগে, আপুনি মেকানিকো হ'ব নালাগে। নে ফেনত হাত ভৰাব। মাকে লুচি বেলিছে। এই ইয়াত ইমান ৰং বিৰং দেখিছে, সি তাত ক'ত থাকিব? আমাৰ ৰান্ধনী দুজনীয়ে খাবলৈ লৈছে। ইয়াৰ কাৰণে যে দিনটো মই 4-5 মুচিব লাগে। বেয়া লাগে আমাৰ আগতে মুড়ি খাই তেতিয়া খাবলৈ শিকে। গুণ্ডা ই পুতলা মুঢ়াটো ঠাণ্ডা এতিয়া তাৰ ঠাণ্ডা ক'ৰবাত পাৰিছা? এইজনী নেথাবা দেই।
ইটো মোৰ কেমেৰাত বহুতবাৰ উঠিলে অঁ এইজনী ঐ অঁ বাইকৰ সৈতে জেৰক্স কপি তাই ন হয় নাই মাকে ধুনীয়া মাক গাভৰু হৈ থাকোঁতে ছোৱালী তাতে একদম কাৰ্পেট পাই থৈ আছে বনখিনি ভালে পাইছে খোজকাঢ়িব মজা হয় কাৰ্পেটৰ নিচিনা হৈ আছে ফিনিছ কৰি খাব লাগিব কলপয় অকণমান খালে নহ'ব মাক খং কৰিছোঁ বুলি ক'বাগে দেই বুলি বৰমাই খং কৰিছে বুলি 5 মিনিটলৈ আহিব নোৱাৰে ইমান কাম জাৰি দেখিছিলোঁ ন মই থাকোঁতে হৈছিলে তাই এই আহক লাইটটো কি হ'ল আমাক কামোৰাই নে মোক সঁচাকৈ মহে নাকামোৰে বাৰু মোক চবেই কয় আঠা নলোৱাকৈ মোকতো কেলৈ নাকামোৰে বুলি কয় মহে বোলো মোক মহে নাকামোৰে হ'ল আৰু ইয়াৰ ইমান মহে কামুৰিছে ৰাজা নহয় জানো নামটো তাক মহে খাইছে বোলে ক'ব নোৱাৰা হৈ গৈছে মহে কামোৰে মহে হেল্ল' এভৰিৱান আজিতো তাই হাঁহি আছে পপিয়ে চাই আজি মই এতিয়া এই বাহিৰত সকলো আহি মেলি শেষ হৈছে আৰু বৰ্তমান 2-1 আছে আন্ধাৰ দেখিব দেই ভিডিঅ' কোৱালিটি কাৰণ মই বাহিৰত আছোঁ ইয়াত ইমান পোহৰো নাই এতিয়া অলপ বহিছোঁ আৰাম কৰি বহিছোঁ দাঙি মানুহ নাই যিহেতু ঠিক আছে আজি পূজা ভাগ কেনেকৈ কি কৰিব পাৰিলোঁ তাকে আপোনালোকলৈ অকণমান আগবঢ়ালোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু আগলৈও এনেকৈ ভিডিঅ' যাবলৈ চেষ্টা কৰিম যি পাৰোঁ যেনেকৈ পাৰোঁ তেনেকৈয়ে কৰিবলৈ চেষ্টা কৰিলোঁ তাতো যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব থেংক ইউ বাই বাই